এই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুক লৈ আহি পৰিছে ন ৰহস্যজনক ঘটনা। জুবিন গাৰ্গক বিষয় হত্যা কৰা হৈছিল। সবিশেষ ঘটনা জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। বিশ্বৰ চুকে কোণে ভিডিঅ'টো শ্বেয়াৰ কৰি বিয়পাই দিয়ক। জুবিন গাৰ্গৰ মৃত্যুক লৈ শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য। শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মা আৰু সহযোগী শ্যামকানু মহন্তই ৰচিছিল ষড়যন্ত্ৰ। জুবিনক বিষ মিহলোৱা বিদেশী সুৰাৰ যোগান ধৰিছিল। বিষপান কৰোৱাই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক? জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ চাঞ্চল্যকৰ ভাষ্যত তেনে ইংগিতেই প্ৰকাশ পাইছে। শেখৰজ্যোতি গোস্বামীৰ ভাষ্যত জুবিন গাৰ্গক বিষপান কৰোৱাই হত্যা কৰাৰ চাঞ্চল্যকৰ অভিযোগ। সিদ্ধাৰ্থ শৰ্মা আৰু সহযোগী শ্যামকানু মহন্তই ইচ্ছাকৃতভাৱে জুবিনক বিষক্ৰিয়া কৰোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। সিদ্ধাৰ্থ আৰু শ্যামকানুৱে বিদেশী সুৰাৰ ব্যৱস্থা কৰি বিষক্ৰিয়া কৰাই নিজৰ ষড়যন্ত্ৰ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল বুলি শেখৰজ্যোতিয়ে উত্থাপন কৰিছে চাঞ্চল্যকৰ অভিযোগ। অভিযুক্ত তথা মূল সাক্ষী শেখৰজ্যোতি গোস্বামীয়ে উল্লেখ কৰা অনুসৰি সিদ্ধাৰ্থ শৰ্মাই মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গ থকা য়ৰ্কখনত বলপূৰ্বকভাৱে নিয়ন্ত্ৰণ কৰিছিল আৰু ইয়াক দুৰ্ঘটনা হিচাপে প্ৰক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। এই পত্ৰখন চৰ্চা চলাৰ 12 ঘণ্টাৰ পিছতো SITয়ে কোনো স্পষ্টীকৰণ দিয়া নাই। জুবিন গাৰ্গৰ শেষ মুহূৰ্তত যেতিয়া উশাহ ল'বলৈ অসুবিধা পাইছিল তাৰ পিছতেই নাক আৰু মুখেৰে ফেন ওলাইছিল। তেতিয়া সিদ্ধাৰ্থ শৰ্মাই সেয়া গেষ্ট্ৰিক বুলি উলিয়াই কৰি তেওঁক এৰি দিবলৈ কৈছিল। প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হোৱা নাছিল জুবিন গাৰ্গক। ইয়াৰ পূৰ্বে ছিংগাপুৰৰ পান পেচিফিক হোটেলৰ 3010 নং কোঠাত শেখৰজ্যোতি গোস্বামীৰ সৈতে থকা সিদ্ধাৰ্থ শৰ্মাই সন্দেহজনক আচৰণ প্ৰদৰ্শন কৰিছিল। ন্যায় পোৱাৰ ক্ষেত্ৰত আপোনাৰ কি আহ্বান থাকিব? ন্যায় পোৱাৰ ক্ষেত্ৰত মোক যিখিনি সোধে, যিখিনি আমি জানো, প্ৰথম কথা আমিতো চব কমেই। কিন্তু আজি মোক যিখিনি তেওঁলোকে সুধিছে, মোক একচুৱেলি জুবিনৰ মই কেতিয়াবা চিনাকি কিমান দিনৰ বন্ধুত্ব, মোৰ সেই ফ্ৰেণ্ডশ্বিপটোৰ কথাই সুধিছে, তাৰমানে বাকীখিনি সোধা নাই। কিন্তু ডেফিনেটলি বোধে আকৌ সুধিবই। আৰু মই যিমানখিনি জানো, প্ৰথম কথা একদম আচৰিত কথা হ'ব, আপোনালোকে চবে আচৰিত হ'ব। আমিতো চব মিউজিচিয়ান আৰু মই সদায় কওঁ, মই এইসব ক্ষেত্ৰত বা আমাৰ কোনো নোসোমাইছিল, আমিয়ে অন্ধকাৰ থাকিলোঁ। মই এতিয়াও বাৰে বাৰে কৈছোঁ, লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয়। আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগতে যে এখন দিয়ে, আজি এবাৰৰ কোনে কিমান মানে পইচা, আমি সেইটোহে ভাবোঁ। অঁ আচ্ছা, অমুকে ইমান টকা এইবাৰ কৰিব। আমি আকৌ তেতিয়া কওঁ যে জুবিনদাৰ ইমান দিছে, হয় জানো বে? যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন। আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই, ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই, এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ। সেইটো আমাকে অন্ধকাৰ। তো আমাক এতিয়াও যদি কালি মোক ইয়াতে ভিতৰত এটাইতে সোধেও কিমান টকা কি লেনদেন, মই ক'ৰ পৰা ক'ম? সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই। এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক, এই যে মই আজি জুবিন ঢুকুৱা কালিৰ পৰা ঘৰত 6 দিন অহা 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটাৰ।